সব কৰা হৈ গ'ল আমি শুট কৰিবলৈ গ'লো দুদিন নে এদিন পাৰো হৈ গ'ল তাৰছত গেঞ্জি বিলাক এতিয়া পুৰণাও কৰিলো এটা কথাটো হল কি আজিকালি গেঞ্জি বিলাক আৰু আগৰ দিনৰ গেঞ্জি মাজত পাৰ্থক্য আছে তো হেতু কাৰণে গেঞ্জি আজিকালি গেঞ্জি বিলাকৰ লোগো সগো বিলাক আছে এতিয়া বাবা লোগোটো লাগি আছিল গেঞ্জিটাত এটা কুলাউডাক পিন্ধাব লাগে হেতু আৰু লগালক হেতু বস্তু বাবা হাইটো মচিব লাগে মই একচুয়ালি কিনুতে মই হেতু নাচালু মানে তাৰপৰা এটা কৰিম কি দিয়া কোটো উপায় বিচাৰি পোৱা নাই কেনেকে হেই কৰো বহুত কিবা চেষ্টা কৰিলে এবাৰ মেকআপৰ ষ্টিকে দিও চালু নাই নহয় নিমিলে লাষ্টত কোনোবাই সাদা খাই আছিল চুন অলপ দি পিনি মই এখন মিলাব লগা আছে এখন ঘৰত কৰি আছো ঘৰটো মানে বিৰাট সাপৰ একদম সাপৰ ঘৰ হয় তাতে দুজনী বুৱাৰী আৰু বুৱাৰী কিজন ইমান সৰু ছোৱালী দুইজনীয়ে মানে একদম বাইক ভনিয়াকৰ গতে থাকে ঘৰখন একদম তেনকা টাইপৰ আৰু আমি হেখন ঘৰত শুটিং কৰিলো ইফালে জুলাই মাহৰ গৰম ইমান এটা গৰমৰ ভিতৰত আমি 7টা নে 8টা মানুহ হে এটা ৰুমত সোমাই আছো ইফালে লাইট ইফালে গৰম ঘৰ চাপৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল তাৰ পৰা যেতিয়া উলাই আইছো আমি গুটেইখিনি বইল একদম বইল আৰু নাহিদাৰ ভাষাত মানে কাটা চামুচে দি মাংস উলিয়ে খাব পৰা অৱস্থা হৈ গৈছিল